ওয়ার লিভ নাও। আমি যোৱাকালি আমি আলোচনা কৰিছিলোঁ ব্লাড ৰিলেশ্যনৰ পৰিয়ালৰ কথা, য'ত নেকি আমি বংশস্তৰৰ কথা কৈছিলোঁ যে ককা দেউতা আইতা, তাৰপিছত মা দেউতা খুৰা খুৰী মামা মহা, তাৰপিছত আৰু লিংগৰ কথা কৈছিলোঁ। লিংগস্তৰৰ এটা আছিল মহিলা আৰু পুৰুষ। এই সম্বন্ধে আমি যোৱাকালি আলোচনা কৰিছোঁ বৃহৎভাৱে। আজি আমি তাৰে ওপৰত ভিত্তি কৰি অকণমান বিশেষ স্তৰলৈ যাবলৈ ওলাইছোঁ। সেইটো হ'ল যে যেতিয়া দুটা মানে ককাৰ ভাই, মানে এই দেউতাৰ ভাই বা মোৰ ভাই বা মোৰ দাদাৰ ভাই, মানে এনেকুৱা অৰ্থ বুজাই যে মানে দেউতাৰ ভাগ, তেনেকুৱা অৰ্থ। এইটো যদি মই হওঁ, এই এক্সটো যদি মই হওঁ, মই যদি এক্স হওঁ, এওঁৰ যদি মই ল'ৰা হওঁ, আৰু এইটো হ'ব মোৰ খুৰা। অৰ্থাৎ দুটা ট্ৰায়েংগল তেতিয়াহে আমি ব্যৱহাৰ কৰিম যেতিয়া খুৰাৰ কথা কোৱা হ'ব। ঠিক আছে, এইখিনি আমি ক্লিয়াৰ। যেতিয়া আমি দুটা ট্ৰায়েংগল তেতিয়াহে ব্যৱহাৰ কৰিম মোৰ ক্ষেত্ৰত, এটা জেনেৰেশ্যনৰ ওপৰৰ ক্ষেত্ৰত, যেতিয়া খুৰাৰ কথা কোৱা হয়। ঠিক তেনেদৰে যেতিয়া এটা বৃত্ত আৰু এটা ট্ৰায়েংগল তেতিয়াহে ব্যৱহাৰ কৰিম যদি এইটো চাব, ইয়াৰে তলত হ'ল এক্সটো মই হ'লে এইটো মোৰ মা হ'ব। ঠিক আছে, এইটোৰ তলত মা, মোৰ খুৰী, যিকোনো এটা হ'ব, কিন্তু মই মা বুলি ধৰি লৈছোঁ। মাৰ ভাগ মামা। বৃত্ত আৰু ট্ৰায়েংগল তেতিয়াহে ব্যৱহাৰ কৰিম যেতিয়া মামাৰ কথা কোৱা হ'ব। ঠিক আছে, এইখিনিলৈকে কনচেপ্টটো ক্লিয়াৰ ৰাখিলে হ'ল। তাৰপিছত নেক্সট আমি এক্সাম্পল কৰিম। ঠিক আছে, এতিয়া আমি এক্সাম্পল কৰিম। সেইটো হ'ল এ হৈছে বীৰ খুৰা। এইটো ডাঙৰ তেনেহ'লে এইটো ওপৰত। ঠিক আছে, এইটো ওপৰত, এই হ'ল বীৰ খুৰা। ঠিক আছে, মই কলমটো বদলাই লওঁ। এই হ'ল ডাঙৰ, এই হৈছে বীৰ খুৰা, বি তলত। ঠিক আছে, বীৰ খুৰা, তেনেহ'লে যদি খুৰা মানে কি পুৰুষ, আৰু খুৰা বুলি ক'লে আমি কি দেউতাৰ ভাগ বুলি, তেনেহ'লে মোৰ দেউতা হ'ব এইটো। মোৰ দেউতাৰ নামটো কি ইয়াতে ছিগনিফাই কৰা নাই, কিন্তু বিটো ইয়াতে নিদি আমি ইয়াতে দিম। গতিকে মোৰ দেউতা, এইটো হ'ল মোৰ দেউতাৰ ভাগ, এইটো মোৰ দেউতাৰ ভাগ। আচ্ছা, দেউতাই কোনোবাক বিয়া কৰাইছে, সেইটো মোৰ মাকৰ কথাও চাৰ্টেন কোৱা নাই, মোৰ মাৰ কথা কোৱা নাই, মোৰ দেউতাৰ কথা কোৱা নাই, কিন্তু দেউতাৰ ভাগৰ কথা কৈছে। দেউতাৰ ভাগ গতিকে এইটো হ'ল এনেকৈ আমি আইডেণ্টিফাই কৰিম। ঠিক তেনেদৰে এইটো কোৱা হৈছে হৈছে বীৰ মামা। ঠিক আছে, এই হৈছে বীৰ মামা, বিটো লিখিলোঁ, বি এটা আমাৰ জেনেৰেশ্যন। বীৰ মামা হ'বলৈ হ'লে মাদাৰ চাইড, গতিকে মাক। এইটো হ'ল মোৰ বীৰ মা হ'ল এইটো মামা, ইয়াৰ হ'ল ভাই, তেনেহ'লে ভাই হ'লে এ হ'লে এনেকুৱা। গতিকে ইয়াতে কি হ'ল, বীৰ মা হ'ল বৃত্তৰ ভাই হ'ল গতিকে এই ক্ষেত্ৰত মোৰ মাৰ আৰু ক'ৰবাত বিয়া হৈছে, সেইটো চাৰ্টেন কৰি দিয়া নাই, নামটো লেখা নাই। ঠিক আছে, এইটো হ'ল হাজবেণ্ড ৱাইফ, এই প্লাছ চিহ্ন দি। আৰু এই মাদাৰ ছাইডত এই ট্ৰায়েংগল দিয়া হৈছে মানে কি মাকৰ ভাগ। ঠিক তেনেদৰে বি হৈছে মাৰ ভাই, এ হৈছে বীৰ মাৰ ভাই। ঠিক আছে, এইখিনি হ'ল। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকৰ বহুমূলীয় সঁহাৰিটো জনাব বুলি আশা ৰাখিলোঁ। বীৰ ককা দেউতা। ঠিক আছে, বীৰ ককা দেউতা। অকণমান নইজ আহিছিলে, হাল্লা কৰি আছে ল'ৰা ছোৱালীহঁতে, গতিকে এইবিলাক আওকাণ কৰিলেই ভাল হ'ব। যিমান পাৰা ইমান আওকাণ কৰাটোৱেই ভাল। বীৰ ককা দেউতা, হৈছে বীৰ ককা দেউতা, গতিকে বিটো ইয়াতে লিখিলোঁ। ককা দেউতা, এইটো হ'ল ককা দেউতা হ'লে, নানা নানী হ'লে মাদাৰ চাইড, ককা দেউতা হ'লে ফাদাৰ চাইড, গতিকে ফাদাৰ এটা লিখিলোঁ। ফাদাৰৰ ফাদাৰ ককা, এই হ'ল এনেকুৱা হ'ব তেনেহ'লে ৰিলেশ্যনটো। এই হৈছে বীৰ
এ হৈছে এই ল'ৰা এই মানুহজনৰ ল'ৰা আৰু এ হৈছে বীৰ দেউতাৰ দেউতা এ বীৰ ককা দেউতা গতিকে এইটো ৰিলেশ্যন হ'ব এনেকুৱা ঠিক আছে এ হৈছে বীৰ নাতি ল'ৰা এ হৈছে বীৰ নাতি ল'ৰা তাৰমানে হৈছে বীৰ নাতি ল'ৰা এ হৈছে বীৰ নাতি ল'ৰা গতিকে বিটো আমি লিখিলোঁ বীৰ নাতি হ'বলৈ কি তাৰ ল'ৰাৰ ল'ৰা তাৰ ল'ৰাৰ ল'ৰা হ'ব লাগিব গতিকে এ হৈছে এনেকুৱা ৰিলেশ্যন হ'ব এ হৈছে বীৰ নাতি ল'ৰা বীৰ ল'ৰা তাৰ ল'ৰা হ'ব লাগিব গতিকে বীৰ ল'ৰা এইটো ইয়াৰ ল'ৰা হ'ল এ গতিকে চাৰ্টেন কৰি দিছে এইটো ক্ষেত্ৰত তেনেকুৱা হ'ব ঠিক আছে এতিয়া আকৌ চাবা এ হৈছে বীৰ জোৱায়েক মানে ছান ইন ল মানে এ হৈছে বীৰ ছোৱালীৰ হাজবেণ্ড এ হৈছে বীৰ ছোৱালীৰ হাজবেণ্ড না আচ্ছা বিটো লিখিলোঁ বীৰ ছোৱালীৰ হাজবেণ্ড ঠিক আছে বি নহয় ঠিক আছে বিটো লিখিলোঁ বীৰ ছোৱালী বুলি ক'লে এনেকুৱা বীৰ ছোৱালী এইটো কিন্তু ছোৱালীটো চাৰ্টেন দিয়া নাই দেই ছোৱালী কাৰ লগত বিয়া হৈছে এই ট্ৰাইংগলৰ লগত বিয়া হৈছে কিন্তু সেই ট্ৰাইংগলৰ লগত বিয়া হৈছে সেই বিয়া হোৱা মানুহজনৰ নাম হ'ল এ হৈছে বীৰ ছোৱালী এ হৈছে বীৰ ছোৱালীৰ হাজবেণ্ড এ হৈছে বীৰ ছোৱালীৰ হাজবেণ্ড এ হৈছে বীৰ জোৱায়েক ঠিক আছে ৰিলেশ্যনটো হৈছে ক্লিয়াৰ হৈছে এইখিনিতে ক্লিয়াৰ হ'লে অকণমান ক্লিয়াৰ হ'লে ক্লিয়াৰ বুলি লিখিব ঠিক আছে ক্লিয়াৰ হ'লে ক্লিয়াৰ বুলি লিখিব কমেণ্টত ক্লিয়াৰ বুলি লিখি দিব ঠিক আছে তেনেহ'লে আমি গম পাম যে ক্লিয়াৰ হৈছে বুলি এই হৈছে বীৰ বয়েক ডটাৰ ইন ল বীৰ বীৰ ল'ৰাৰ স্ত্ৰী এ হৈছে বীৰ বয়েক মানে বীৰ ল'ৰাৰ ঘৈণীয়েক বীৰ ল'ৰা বুলি এইটো বীৰ ল'ৰা ঘৈণীয়েক হ'বলৈ হ'লে 0 আচ্ছা 0ৰ ভিতৰত কি সোমাম এ হৈছে বীৰ ল'ৰাৰ স্ত্ৰী ঠিক আছে সম্পৰ্কটো হৈছে ঠিক আছে আপোনালোকে নিজে নিজে ট্ৰাই কৰিব ঠিক আছে তাৰপিছত হ'ল এইখিনিকলৈকে যদি বুজি পাইছে তেনেহ'লে যদি বুজি পোৱা নাই ভিডিঅ'টো আকৌ ৰিপিট কৰিব এ হৈছে দেউতাৰ ভনীয়েকৰ স্বামী এইটো চাব এ হৈছে দেউতাৰ ভনী দেউতা মানে হ'ল মই তাৰমানে এইটো তেনেহ'লে দেউতা মানে হ'ল এইটো মোৰ দেউতাৰ ভনী প্লাছ দেউতাৰ ভনীৰ বিয়া হৈছে এ হৈছে দেউতাৰ ভনীয়েকৰ স্বামী গতিকে এইটো এ ঠিক আছে এইটো হ'ব মই এইটো এক্সটো মই ধৰি লৈছোঁ এ হৈছে দেউতাৰ ভনীয়েকৰ স্বামী তেনেহ'লে সম্পৰ্কটো এনেকুৱা হ'ব চাব ঠিক আছে চাব দেই মানে এ হৈছে দেউতাৰ ভনীয়েকৰ স্বামী এইটো মোৰ দেউতা এইটো দেউতাৰ ভনী এইটো দেউতাৰ ভনী আকৌ কাৰ লগত বিয়া হৈছে ট্ৰাইংগলৰ লগত ট্ৰাইংগলৰ ভিতৰত তেনেহ'লে এ গতিকে এ হৈছে দেউতাৰ ভনীয়েকৰ স্বামী ক্লিয়াৰ এইখিনিলৈকে ক্লিয়াৰ হৈছে ন ঠিক আছে এতিয়া আমি এটা এক্সাম্পল কৰিম চাবা ৰাজনে আচ্ছা ঠিক আছে এইটো মই কৰিলোঁ ঠিক আছে মই অলপ ভালকৈ বুজাই পিনে কৰি আছোঁ চাবা ৰাজনে কৈছিল এই মহিলাজন এই মহিলাৰ জীয়েক এই মহিলাৰ জীয়েক যিজন মানে এইজনৰ কথা হৈছে যিজন মোৰ মা হ'ল এইটো ৰাজনৰ মা তাৰমানে ৰাজনৰ মা হ'ল এইটো ৰাজনৰ মা বিয়া হৈছে ৰাজনৰ দেউতাৰ লগত ৰাজনে ইয়াক ছিগনিফাই কৰি কৈছে ৰাজনে ইয়াক কৈছে যে এই মহিলাজনী সেই মহিলাজনীৰ ছোৱালী আৰু যিজন মোৰ মাৰ
মাক, মোৰ মাৰ স্বামীৰ মাক। গতিকে এই দুজন হ'ব ভাই ভনী, ঠিক আছে। গতিকে ৰাজনে এই মহিলাজনীৰ লগত সম্পৰ্ক কি? এই মহিলাজনীৰ লগত সম্পৰ্ক কি? এইটো হ'ল ফাদাৰ চাইড হ'লে কি হ'ব? পেহী হ'ব, পেহী, ঠিক আছে। বুজিলে? ৰাজনে কৈছিল এইজনী মহিলাক দেখুৱাই কৈছিল সেই মহিলাজনীৰ ছোৱালী, আৰু সেই মহিলাজনীৰ ছোৱালী যে সেই যিজন মোৰ মা এইটো মই এটা আছোঁ, তেনেহ'লে মোৰ মাৰ স্বামীৰ মাক। চাব, এইটো মোৰ জেনেৰেশ্যন, এইটো হ'ল ফাদাৰৰ জেনেৰেশ্যন, এইটো হ'ল ককা দেউতা আইতাৰ জেনেৰেশ্যন, ঠিক আছে। তিনিটা জেনেৰেশ্যনো হয় ইয়াতে। ক্লিয়াৰ? ইয়াতেতো বুজিব লগা নাই, ঠিক আছে। আজি এটা এক্সাম্পল কৰিলোঁ, নেক্সট দিনা আমি আৰু এক্সাম্পল কৰিবলৈ চেষ্টা কৰিম।